দেখি বিদেশী হৈ গ'ল ভাই অসম বুলিবলে আৰু একো নাই ৰক্ষক ভক্ষক হৈ গ'ল ভাই মোৰ আইক বিদেশত বিকি দিব ভাই আইৰ বিননি আজি নিলাম কৰিব বুলি ইতিহাসে কয় চিঞৰি ও আই ককাই ভাই হাতে হাত ধৰি লৈ বনিয়াক খেদু গৈ ও আই ককাই ভাই হাতে হাত ধৰি লৈ হেংগাং তুলিব লাচিতে কৈছিলে মোমাই নহয়বৰ স্বাধীন হৈও